ডিম্পু বৰুৱা পাগল, ডিম্পু বৰুৱা মদাহী, মদ ভাং সকলো খাই ডিম্পু বৰুৱাই, মদ খাই ভিডিঅ' ভাইৰেল ডিম্পু বৰুৱা। আৰু যদি আপোনালোকে মোক বিশ্বাস নকৰে তেনেহ'লে চাওক এই ভিডিঅ'টো লৈ। মানে এই ভিডিঅ'টো মানে বহুতেই বেছি ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত অকণমান কমিয়ে গ'ল মানে এতিয়া। তো মানে কিছুদিন আগত এই ভিডিঅ'টো বহুতেই বেছি ট্ৰেণ্ডিঙত চলি আছিল মানে ডিম্পু বৰুৱা মদ খায়, ডিম্পু বৰুৱাই ভাং খায়, ডিম্পু বৰুৱাই মদ খাই এখন বিয়াত যাই কিনে নাচি আছে। তো মানে আপোনালোকে এই ফটোখনৰ লক্ষ্য কৰক, আপোনালোকে এতিয়া মোক কমেণ্ট কৰি কওক কোনটো এংগুলৰ পৰা সেইটো ডিম্পু বৰুৱা হ'ব পাৰে। মুখখন বাৰু মিলি যায় ছেম, কিন্তু দেহেৰে হওক বা কিবাহেৰে হওক কোনটো এংগুলৰ পৰা সেইটো ডিম্পু বৰুৱা হয় আপোনালোকে মোক কমেণ্ট কৰি জনাওক। তো মানে আজিকালি কি হৈছে, এজন মানে কিবা এটা কামত এজন মানুহ যদি ডাঙৰ মানুহ হওক, ইমান ফেমাছ এজন অসমৰ ইউটিউবাৰে আপোনাৰ মদ খাই বা বিৰি টানি কেমেৰাৰ আগত কিয় এনেকৈ নাচি থাকিব। মানে নিশ্চয় লক্ষ্য কৰিছে এইটো ডিম্পু বৰুৱা নহয়, এটা এংগুলৰ পৰাও এইটো ডিম্পু দা যেন নাপায়। আৰু মানে চাওক আপুনি, এই যিজন মানুহে কৈছে এই ডিম্পু দা টান বিৰি টানা, এই ডিম্পু দা ডিম্পু দা মাৰ, সেই মানুহজন আচলতে মই কি ভাবিয়ে এইটো কৰিছে মই নাজানো। চাওক বহুতে গম পাইছে এই মানে ভিডিঅ'টো ডিম্পু দা নহয়, কিন্তু তাৰ পিছতো শ্বেয়াৰ কৰি আছে, কাৰণ এইটো ডিম্পু দা মানে বহুতে ৰস চাই আছে আৰু যে ডিম্পু বৰুৱা এনেকুৱা হওক, ডিম্পু বৰুৱা বদনামী হওক, আমি ধুনীয়াকৈ উঠি যাম। তো মানে আপোনালোকে সেইবোৰ নকৰিব। কাৰণটো হ'ল কি, এজন যিকোনো মানুহ এটা মিছা বদনাম দিব চেষ্টা নকৰে। ধৰি লওক আজি ময়ে, ধৰক কালি মোৰ দৰে কোনোবা এজন ল'ৰাই মানে কিবা এটা কৰিলে এইটো মোৰ নাম আপোনালোকে উঠাই দিব, তো এইটো ভাল নালাগে। কিবা এটা মানে মিছাতে এটা বদনাম আপোনালোকে নিদিব কোনো মানুহক, কাৰণ এইটো ডিম্পু দা নহয় একদম। আপোনালোকে ভালকৈ চাওক, এইটো ডিম্পু বৰুৱা একদমেই নহয়, কাৰণ মই হাত কাটি দিব ৰাজি দিছোঁ, এইটো ডিম্পু দা নহয়। মই একদম ফাইনেল কওঁ, তো মানে এই চলি থকাৰ কাৰণে কিবা মোৰ এটা সহ্য নহ'লে কাৰণে ভিডিঅ'টো বনালে। একচুৱেলি মই একো নহয় ডিম্পু দাৰ কথা ক'বলৈ, কিন্তু মই কৈছোঁ কাৰণটো হ'ল কি, মানে ধৰি লওক মিছাতে মানুহ এজনক বদনাম দিব নালাগে। কাৰণ দুই এটা এতিয়া মোক কমেণ্ট কৰি দিয়ে, তই ইমান ক'ব লাগে, সিয়ে তই শুনি, মই একো নহয়, হয় মই সঁচাকৈ একো নহয়। কিন্তু ধৰি লওক মানুহ এটাক মিছা বদনাম দিব চেষ্টা নকৰিব, মিছা অপৰাধ দিব চেষ্টা নকৰিব, যিটো মানুহ সেইটো নহয় আপোনালোকে কিয় সেইটো মানুহক মিছা বদনাম দিয়ে। তো মানে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। তো মানে এনেকৈ যিকোনো ভিডিঅ' আৰু শ্বেয়াৰ নকৰিব আৰু, দিয়ক বাই।